তিনিটা ল'ৰা তাই যেনেকে সেয়া আৰু ই মানে নকয় তুমি কৈছা নকয় এটাই ক'ব Hello friends, কি খবৰ ভালে আছে নিশ্চয় সকলো ওয়েলকাম টু স্পেশাল ব্লগ এগেইন আৰু আজি তো বহুত বেছি স্পেশাল কাৰণ আজি আপোনালোকৰ ফেভাৰিট এপিসোড হোম টুৰ এপিসোড তো আপোনালোকে এতিয়ালে মোৰ এটো চেনেলত বহু আৰ্টিষ্টৰ ইন্টাৰভিউ দেখিছে বহু সেলিব্ৰিটি ইন্টাৰভিউ দেখিছে এক্টৰ এক্ট্ৰেছ সিঙ্গাৰৰ লগতে বহুতৰে হোম টুৰো দেখিছে কিন্তু ইউটিউবাৰ সকলৰো ইন্টাৰভিউ দেখিছে কন্টেন্ট ক্ৰিয়েটৰ সকলৰ আৰু লগতে তেওঁলোকৰ হোম টুৰ কিন্তু ইমান দেখুৱা নাই এজনৰ এবাৰ দেখাইছিল তো মই ভাবিছো যেনেকৈ মই আৰ্টিষ্ট সকলৰ হোম টুৰ দেখাও তেনেকৈ মাজে মাজে যিসকলে ভাল কাম কৰি আছে আপোনালোকে মৰম দি আছে তেনেকুৱা কন্টেন্ট ক্ৰিয়েটৰৰ হোম টুৰ লৈ আহিম তো আজি তেনেকুৱা এগৰাকী মোৰ লগত আছে আতুৱা যাও এইয়া আপোনালোকৰ মৰমৰ আৰু মোৰ বহুত মৰমৰ ইতিমধ্যে জানে যিসকল মোৰ ভিউৱাৰ্ছ তেওঁলোকে অন কেমেৰা অফ কেমেৰা কোন হয় এয়া গ্ল্যাম গার্ল দৰ্শনা যিটো ইউটিউব চেনেলৰ নাম কন্টেন্ট ক্ৰিয়েটৰ হিচাপে প্ৰথমে চিনাকি কৰাই দিছো গ্ল্যাম গার্ল দৰ্শনা আৰু ফেসবুকতো কন্টেন্ট বনায় ইনষ্টাগ্ৰামতো বনায় ইউটিউবতো আছে ইউটিউবত বৰ্তমান 90000 প্ৰায় 90000 সাবস্ক্ৰাইবাৰ গতিকে এইগৰাকীৰ একদম সৰুৰ পৰা ডাঙৰ গ্ৰোথ হোৱা পৰিয়ালটো ইউটিউবৰ মই দেখিছো মই সাক্ষী কিমান কি মাজত প্ৰবলেম আহে তাৰে পিছতো কন্টিনিউ ৰাখিছে তো বহুত ডাঙৰ কথা হয় নে নহয় হয় হেতুৱে কিমান নেগেটিভ কমেন্ট পজিটিভটো আহে নেগেটিভো আহে বহুত কিবা কিবি আগতে নেলসি কিনে আগবাঢ়িব খুজিছো আপোনালোকৰ মৰম থাকিলে আৰু ধনশ্ৰী বা মোৰটো চিনাকি দিলে বাৰু ধনশ্ৰী বা মোৰ নিজৰ বা তাইক মই বা বনাইছো আৰু মোৰ বিয়াত কইনা ধৰা আছিল আৰু জানে ভিউৱাৰ্ছ সকলে যিসকলে মোৰ চাইয়ে থাকে মানে আৰু আমাৰ জড়িত খুব ভাল পায় খুব ভাল পায় আমাৰ জড়িত অফ কেমেৰাৰ লাইভটো যিসকলে ইনষ্টাগ্ৰাম ফেচবুকত ফটো চাই থাকে ষ্টৰি তেওঁলোকে গম পায় আৰু আমি যেতিয়া আমাৰ দুজনীৰ সিঙ্গল কিবা ফটো দিও ৰীল দিও ইমান ভাল কমেন্ট আহে স্পেশালি ইনষ্টাগ্ৰামত কৈ থাকে তোমালোকে একেলগে দিবা না এবাৰ আমাৰ যে প্ৰ্যাঙ্কটো হৈছিল ভিউৱাৰ্ছে ভয় খাই গৈছিল তো আজি যেহেতু তাইৰ একদম কম সাবস্ক্ৰাইবাৰৰ পৰা 90000 সাবস্ক্ৰাইবাৰৰ এটা পৰিয়াল গ্ৰোথ হোৱা দেখিছো ইমান ধুনিয়াকে তাই ৰুৱা নাই তো সবচে ডাঙৰ কথা যিমান নিগেটিভিটি আহক তাই ষ্টপ হোৱা নাই মানে কৰিয়ে আছে আমি ফোনতো এই বিষয়ে বহুত কথা পাতো যে কিমান কি হয় তাৰ পিছতো কৰি থকাটো ডাঙৰ কথা সেইকাৰণে আজি এটা বেলেগ ধৰণৰ ভিডিঅ' মানে হোম টুৰে কিন্তু কন্টেন্ট ক্ৰিয়েটৰৰ হোম টুৰ ওকে তো বলা ভিডিঅ'লে একদম বলা মানে বাৰান্দা বুলি যেটো কয় মেইন বাৰান্দালে হুমালো আমি এটো এটা সিটিং এৰিয়া ৰাতিপুৱা বহি একাপ ৰঙা চাহ খাই ভাল লাগে এইখিনি ঠাই দেখিছে কিমান এখন কিতাপত থৈ দিছো কিতাপখন পঢ়ি ভাল লাগে ৰাতিপুৱা খেয়ালি মন অলপমান খেয়াল লৈ এনেকুৱা কিতাপ পঢ়ি অকমান ৰাতিপুৱা ফ্ৰেছ হাৱা আৰু কিতাপখনৰ নাম দেখিছা নাই ৰিচ ডেড ৰিচ ডেড আপোনালোকক আজি বহুত লাখ টকীয়া কিমান লাখ টকীয়া আছিল 26 লাখ টকা গাড়ীখনো দেখাম যিখন 26 লাখ টকা কৰতে ভাইৰেল হৈ গৈছিল ঠিকছে কমেন্টত গালি দিছিল 26 লাখ টকীয়া গাড়ী আমাৰ নাই নহয় একচুয়ালি 26 লাখ বুলি মই দুটা ভিডিঅতে দিছিলো প্ৰথম যেতিয়া মানে বহুতে মোক হেৰি কমেন্টত সুধিছিল গাড়ীখনৰ দাম কিমান বলে থাম্বনেলতে লগাই দিও থাম্বনেলত লগাই দিলো কোনবা কয় বা লেভেল দিছো বুলি আজি হে লেভেলৰ গাড়ীখনো দেখাম তো বলক আগতে ঘৰটো দেখাও এটো আমাৰ লিভিং রুম হয় আলহী আহিলে ইয়াতে বহে
আৰু আজি তুমি ফাৰ্ষ্ট আহি কিনে ইয়াতে আহিছা আজি ইয়াতে বহিছো ফাৰ্ষ্ট আহি কিনে মোৰ ভইচটো অকমান বেয়া হৈ আছে সেইখিনি মাফ কৰিব আৰু বেমাৰ হৈ আছে বেমাৰ ছোৱালী কেদাৰনাথৰ পৰা আহাৰ পিছত আকৌ জগতখন ঘূৰিলে টাৱাং গ'ল কবাত গ'ল কিন্তু ভইচটো ভালে হোৱা নাই কিন্তু জোছটো পুৰা আছে তো এতিয়া আমি আপোনালোকে সিনেমেটিক শ্বট দেখিলে লিভিং ৰুমৰ বৰ ধুনীয়া ইয়াতে আমাৰ কিছুমান পুৰণি বস্তু দেউতা মানে মোৰ সৰু দেউতা গুৱাহাটী ইউনিভাৰ্চিটিৰ ছেকেণ্ড বেটছ আছিল আৰু দেউতাই ফুটবল খেলিছিলে এখন ফটো দেউতা 1964 ৰ ফটো এখন দেউতা কিবা এৱাৰ্ড পাইছিল কি এৱাৰ্ড মই পাহৰিলোঁ বাৰু দিল্লীত এইটো এয়া আৰু তেনেকৈ দেউতাৰ কিবা কিবি চাৰ্টিফিকেটখিনি কিবা কিবি এই চাওক এইটো এইবোৰ যে মানুহে খুব ভাল পায় দেখালে আপোনালোকে কয় অমুকৰ ঘৰত ইমান ধুনীয়া কাঁহৰ হেৰি আছে ইমান এয়া কাঁহৰে জাপি ন কাঁহৰ জাপি এইটো মই উলিয়াই দেখুৱাইছোঁ এইটো কাঁহৰ জাপি চাওক আৰু বৰপেটাত মেইন ঘৰ অৰিজিনেল মানে দিবহঁতৰ দিহঁতৰ তো বৰপেটাৰ পিনে এইটো জানে কাপ পিতলৰ কেনেকুৱা পিনে আৰু আছে কিবা আছে চাৰ্টিফিকেট দেউতাৰ হয় এইবোৰ আছে আৰু এইটো এটা সৰু এইটো সৰু জাপি বা এইটো চাওক কেনেকুৱা ইউনিক বস্তু মই এইটো প্ৰথম দেখিলো দেই কাঁহৰ সৰু জাপি আৰু ভাল লাগে বস্তুবোৰ সজাই থলে ঘটি এইবোৰ ঘটি শৰাই এনেকুৱা আৰু এয়া দৰ্শনাৰ দেওৰ মানে ভাইটি মোৰ সাবস্ক্ৰাইবাৰে তাক আৰ্ট কৰি দিছে ও বাহ এইখন কিয় ভিতৰত থৈছ ইমান ধুনীয়া এখন 3D পিকচাৰ হয় বাহুবলীৰ যিখন জাহাজ আছিল সেইখন কিমান ধুনীয়া লাগিছে এইখন এই ৰাম ক'বাত লগাই থবি এইখন তাকে এইটো চাওক কাঁহৰ এনে দেখাইছো আৰু আগতে আমি আগতে ছাতি নাছিল ন পথাৰত গ'লে জাপি এটা লৈয়ে গৈছিল ন বা কচুৰ পাত সেইবোৰ দিন আৰু এতিয়া নাই আৰু গাঁৱত গ'লে এতিয়াও তেনেকুৱাবোৰ দেখা পোৱা যায় বাৰু গাঁৱৰ জাপিটো মানে বা কচু পাত লৈ যোৱা কিন্তু ইয়াতে আৰু ক'ত দেখিব এটা আছে ইমান ধুনীয়া বস্তুবিলাক ভিতৰত সোমাই থৈছে যে সংৰক্ষণ কৰি ৰাখিছো বাহিৰত ওলাই দিলে বেয়া হৈ যাব নহয় এইটো চাওক ফ্লাৱাৰ ভাস হয় ন এইটো ইউনিক হয় দেখাটো ইউনিক হয় ভিতৰতো এখন আছে ৰাধা কৃষ্ণৰ চাগে হয় ৰাধা কৃষ্ণৰ এইয়া চাওক থৈছো আৰু কিন্তু বস্তুবিলাক ভালকে সামৰা হোৱাই নাই ভালকে সামৰিব লাগিব বাৰু এইবাৰ আমি কোন পিনে যাম এইফালে আমাৰ ডাইনিং হল এইবাৰ আছে ডাইনিং হল একদম লিভিং ৰুমৰ ইটো সাইডে পাৰ্টিশন কি ধুনীয়া পৰ্দা লগাই আমাৰ একো ইন্টেৰিয়ৰ নাই দে তুমি হোম টুৰ লম বুলি কৈছা মই ভাবিছো কি দেখাম আমাৰ দেখাব লাগে তেনেকুৱা নাই নিজে ডিজাইনাৰ বুলি ক'ব লাগিব তাই মানে ফোনত বিয়াৰ সময়ত ইহঁতৰ বিয়াৰ আগে আগে এইবোৰ কিবা কিবি মডিফাই কৰিছে তো তাই ফোনতে ডিজাইন মানে কি ছোৱালী নাই ন মই ছোৱালী দায়িত্বখিনি বোৱাৰীও হয় ছোৱালীও হয় তেনেকুৱা আৰু তো ফোনতে কয় ফোনতে কৰে ফটো দেখায় কিবা কৰে তো হেনেকে বিৰাট ধুনীয়াকে ইন্টেৰিয়ৰ কৰিছে এইবিলাক কিন্তু আমি যদি ঘৰত থাকো ন তেতিয়া আমি পৰিয়ালৰ গোটেইকেইটাই বহি একেলগে খোৱাটো বিচাৰো কাৰণ দেউতাই ভাল পায় ল'ৰা ছোৱালীকেইটাৰ লগত একেলগে খায় তো গোটেইকেইটাই একেলগে বহি খাই ভাল পাওঁ আমি আড্ডাও হয় আৰু যি আলোচনা থাকে ধৰক কিবা আলোচনা থাকিল ঘৰুৱা কিবা আমাৰ ধৰক কিবা কথা পাতিব লাগে থাকিল চব ভাত খোৱাৰ সময়তে হয় এতিয়া মাহঁতৰ ৰুমৰ ফালে লৈ যাওঁ এফালে বলক এতিয়া মানে শাহু শহুৰ তেওঁলোকৰ ঘৰে এয়া চাওক কিমান ডিটেইলছত এটা বস্তু চিম্পুলতে গৰ্জিয়াছ লাগিছে মানে কিমান ধুনীয়াকে কৰিছে এইয়া বলক আৰু এনেকে যাওঁতে ৰাস্তাতে পায় এনেকুৱা ধৰণৰ বাচন বৰ্তন ধোৱা কিমান ধুনীয়া আগৰে মানে পুৰণা দিনৰ এনেকুৱা বস্তুবোৰ সাধাৰণতে আমাৰ বহুতে ঘৰৰ পৰা বাহিৰত উলিয়াই দিয়ে ন কিন্তু এনেকুৱা কিছুমান জাগাত এইবোৰ বস্তু এনেকে ৰাখিলে কালাৰ চালাৰ কৰি বহুত ধুনীয়া লাগে কিমান মানে ইউটিলাইজো হৈছে ইউজো কৰিছে আৰু আগৰ দিনৰ কাঠবোৰ বহুত ভাল আছিল আজিকালি তেনেকুৱা পোৱা নাযায় এনেকুৱা বহুত ধুনীয়াকে ইউটিলাইজ কৰিছে এইটো কৰিডৰত সোমাই আহিলো নেক্সট ৰুমলে আৰু এইয়া হৈছে কাপোৰ ঠিক কৰি আছে কিবা পৰি আছিলে এইটো হৈছে নৰ্মেল মাহঁতৰ ৰুম তাইৰ মানে শাহু মাহঁতৰ ৰুম মামায়ে কয় ইমান মৰম কৰে মায়ে তাই শাহু মা নকয় মানুহবোৰে এনে কমেন্ট কেতিয়াবা ধৰা কাবাক ক'বলৈ ধৰা মানে
মা বুলি ক'লে কনফিউজ হৈ যায় ন উজানৰ মা বেটা পৰা কেতিয়াবা শাহুমা বুলি ওলাই যায় তাতে মানুহে কয় শাহুমা বুলি শাহুমা শব্দটো একচুৱেলি বেয়া নহয়তো হয়নে ধনশ্ৰী বা শাহুমা মানে কি মানে পাৰ্টিকুলাৰ এটা নাম যেনেকৈ আমি দেউতা কওঁ দাদা কওঁ শাহুমা শাহুমা বুলি কয় শাহুমাটো বেয়া শব্দ নহয় কিন্তু এটা কথা এইখিনি কথা ওলাইছে কাৰণে মই ক'ব মন গ'ল মানে এই আপোনালোকে যে কিছু মানে ফেচবুকত বিশেষকে দেই ফেচবুকত মানুহবোৰেহে মানে কমেণ্ট দি থাকে মানে এক বুলি নহয় একটো হয়ে আৰু বহুতকে এনেকুৱা শাহুমা মানে বিয়াৰ পিছৰ যিবিলাক আমাৰ এক্ট্ৰেছে হওক বা আমাৰ এনেকুৱা লাইনৰ ন কেমেৰাৰ লগত যিবিলাক জড়িত বা কেমেৰা সন্মুখত থাকে আপোনালোকৰ কিছুমানে চবেই নহয় এনেকুৱা ধৰণৰ কমেণ্ট দিয়ে শাহুমাকৰ আগত এইটো ড্ৰেছ পিন্ধিছে শাহুমাকৰ আগত এনেকে চলিছে শাহুমাক হাজবেণ্ডক তই বুলি মাতিছে হাজবেণ্ডক তই বুলি মাতিছে তোমাৰ শাহুমাই চাগে কম জেলিব লাগিছে এইকো কমেণ্ট দিয়ে তোমাৰ মই এটা কথা মই আজি ক্লিয়াৰ কৰিব বিচাৰিছো এই যে কমেণ্ট দিয়ে যে শাহুমাৰ সেইবোৰ এই শাহুমা আৰু এই কিন্তু মা আৰু জীয়েকৰ নিচিনা আমি দেখি থাকো মানে এই মা বুলি এনি টাইম মা এনেকে থাকে শাহুমা এনেকুৱা আজি বাৰু মই তেখেতক দেখাম আপোনালোকে দেখিব অলপ পিছত কথা পতাই দিম আপোনালোকেহে কমেণ্টত কাজিয়া কৰি থাকে শাহুমাৰ এনেকে ইহঁতৰ কিন্তু বিৰাট মিলা প্ৰীতি আমি এনজয় কৰি আছো শাহুমাকে কিন্তু একো আপোনালোকে ভবাৰ নিচিনা একদম খং কৰি হেৰি কৰি একো নাই থকা কিন্তু শাহুমাকে ছোৱালী বুলি ভাবে মানে মোৰ মায়ে যেনেকে মই ঘৰত গ'লে চাকা পানী দিয়ে কামকে এনেকুৱা কৰবাৰ পৰা আহিলে চাহ দিব মাতো চাহ খাবানে মাতো বুলি মাতে ড্ৰেছ পাতি লৈ মোৰ মাহঁতৰ একো প্ৰব্লেম নাই তাই চব পিন্ধি ওলাই যায় তাই হাফ পেণ্ট পিন্ধিও থাকে একো নকয় একো মানে এতিয়া কোনোবাই ক'ব বৰ ভাল কথা কৈছে শাহুমাকে হাফ পেণ্ট পিন্ধিব দিছে ভাল কথা যদি ছোৱালীজনীক মাকে দিব পাৰে যে জীয়েকে পিন্ধিব পাৰে বোৱাৰীকে কিয় পিন্ধিব নোৱাৰে আৰু বোৱাৰীকক যদি দিছে সেইটো অধিকাৰ বেয়া পোৱাটো কাৰণ নাথাকে ন ভাল পাব লাগে তো আৰু এনেকুৱা নহয় যে তাইক তেনেকুৱা কৰে আমি বেছিকে কৈছো মই কিয় কৈছো মই যেতিয়া ইহঁতৰ ঘৰত আহো আমাকো সেনেকুৱা কৰে শাহুমাকে মানে মৰম কৰে মানে মোৰ মায়ে যেতিয়া মোৰ লগৰ ছোৱালী এজনী ঘৰত আহিলে যেনেকা মায়ে কৰিব আমাৰ মাইনাৰ লগৰ আহিছে এনেকুৱা তো এই শাহুমাকে আমাক তেনেকুৱা কৰে এই লগৰ যে বোৱাৰীৰ আলহী তেনেকুৱা নহয় মানে ছোৱালীৰ আলহী আহিছে ঘৰত তেনেকুৱা নিচিনা ফ্ৰেণ্ড আহিছে আজি বা আহিছে মায়ে গোটেইখিনি মোক সুধিছে মাই কি বনাম মই আগতেও আহোঁতে দেখো নিজে কেতিয়াবা ধনশ্ৰী আহিছা বহা তাই ভিতৰত আছে যোৱা অমুকত আহা বা এনেকুৱা নিচিনা যিটো এটা ছোৱালীয়ে ঘৰত ফিল পায় সেইটো মানে মই পাইছো তো সেইটো কাৰণে মই ইমান মানে ধৰা ফ্ৰীডমলি বাহিৰত গৈ আছো ওলাই আছো সেইটো কিন্তু কিছুমান মানুহৰ সহ্য নহয় আৰু সেইটো আৰু কি কৰিব সবৰ লাইফটো একে নহয় যে সেইটোৱে এবাৰ মোৰ ৰুমত যাওঁ চলো মোৰ ৰুমটো মাহঁতৰ সেইটো পিনে মোৰ এইটো পিনে এইটো মানে এটা মাজত ডাইনিং হলটো আৰু তাৰপিছত এইপিনে তাইৰ পিনে এইপিনে ভাইটিৰ ৰুম আছে মানে আমি যে ফটোখন দেখালো ইয়াৰ ৰুম ভাইটিৰ ৰুম আৰু এইপিনে এটা বাথৰুম চাগে ন বাথৰুম এইটো গেষ্টৰ বাথৰুম গেষ্টৰ বাথৰুম এইটো আৰু এইপিনে হৈছে আচল বেডৰুমটো বেডৰুমত এখেতৰ আজি এতিয়া আমি লাখটকীয়া বেড কভাৰ দেখাম লাখটকীয়া বেড কভাৰ বেডশ্বীট বেডশ্বীট 26 লাখ টকীয়া গাড়ীখন আছে দেখাই আছো বুজিছা তো সেয়া চাওক ইমান ধুনীয়া বেডশ্বীট কিমান লাখ টকা ক'ৰ পৰা অনা ইমান দামী বস্তু আৰু অলপ লেবেল দিব দিছো নাই একো লেবেল দিয়া বস্তু নাইও ঘৰত লেবেল নিদিও সেয়া আৰু গাড়ীখন বাৰু একদিন থাম্বনেইলত যি দিলো 26 লাখ টকীয়া বাপৰে বাপ বৰ ধুনীয়াকে এয়া এইখন বিয়াৰে ন এই বেডখন বিয়াৰে বেডখন ইফালে ইমান ধুনীয়া ইফালে খুলিব পাৰি এইখন খুলিব পাৰি এনেকুৱা মানে ইয়াতে মই মানে গাৰ ওচৰত থৈ দিও আৰু ভিতৰত বক্স নিচিনা আছে ভিতৰটো বক্স আছে ইফালে মানে সন্মুখতো আছে হেড বক্সটো ইমান ভাল নালাগে মোৰ তো এইটো বক্স ভাল হয় আৰু এনেকৈ উলিয়াবৰ কাৰণে তো এনেকুৱা ডিজাইন কৰিছে এইবোৰ আৰু দুটা সাইডে এনেকুৱা আছে এনেকুৱা টাইপৰ আজিকালি
একদম মানে 5 ষ্টাৰ হোটেলত যেনেকুৱা কৰে 5 ষ্টাৰ হোটেলৰ নিচিনা দি দিছে দুইটা ৰুমটো একদম সিম্পল ৰাখিছো একদম লাইট গ্ৰে কালাৰত ৰাখিছো আৰু টাইলছো মিলাইছে দে ছোৱালীয়ে এইবোৰ তাই বিয়াৰ আগে লগাইছে নতুন টাইলছ আৰু বৰ্ডো লগাইছো গ্ৰে কালাৰ এই বৰ্ডখনো মিলাইছে এই কালাৰ চাওক ৱালৰ কালাৰ এইবোৰ চব ইন্টেৰিয়াৰ নিজে ভাবি কৰিছে মানে মিলাইছে পৰ্দাও গ্ৰে কিমান ধুনীয়াকে মিলি গৈছে গোটেই ডিজাইনবোৰ আৰু ইয়াতে ওয়েট জুখে এটোটো গ্ৰে আছে অকমান এইটোতো গ্ৰে আছে এইটোটো আছে গ্ৰে লাগিবই মানে মোৰ বাথৰুমো গ্ৰে এইটোৱে তো এতিয়া আমি এটা এনেকুৱা ধুনীয়া পাৰ্টত যাম ন ঘৰটোৰ মানে মোৰ ভাল লগা পাৰ্ট এইয়া ড্ৰেছিং ৰুম চলো অলপ চলপ দেখালো এতিয়া অকমান ডিটেইলছত আইডিয়া পায় এনেকুৱা ধৰণৰ বনাবৰ কাৰণে ন বহুতে হোম টুৰৰ পৰা বহুত আইডিয়া পায় কৈ থাকে তো কৈ দেছো এইটো মানে ৱালত লাগা নহয় এক্সট্ৰাকে বনাই আনিছো এইটো HDMR হয় এক্সট্ৰাকে বনাই গোটেইখিনি মানে ৱালৰ নহয় আৰু আপোনাৰ ড্ৰেছিংখনো এক্সট্ৰা হয় এইটোৰ লগত লগালগি নহয় এইটো বিয়াৰ সময়ত হেয়া কৰা ন বিয়াৰ সময়ত বনোৱা ড্ৰেছিং এইটো HDMR মেটেৰিয়েলৰ হয় HDMR মেটেৰিয়েল তো ইয়াতে এনেকে আৰু বস্তুবোৰ বেয়া হৈ আছে কাপোৰ থোৱা ষ্টাইলত মানে কৰিছে এইটো নহয় এইটো কাপোৰ থোৱা ষ্টাইলত কৰিছে বেয়া হৈ আছে এনেকে একো বেয়া অলপ চলপ এনেকে দেখা দিছো মই কি হয় মাহত একবাৰ ঠিক কৰিব লাগে এইটো চাওক এইটো এনেকুৱা এইটো ধুনীয়া হৈ আছে তাৰে পিছত আৰু এইটো এটা আছে ঢেৰ কাপোৰ চাপোৰ আছে এনেকুৱা ধৰণৰ ছোৱালী মানুহৰ আৰু জানে আৰু এইপিনে মই দেখাই দিওঁ এইপিনে এইটো বস্তু খুলিব পাৰি ইয়াত থ'ব পাৰি এইটো এনেকে শ্লাইডিং কৰিছে টানা বিৰাট ধুনীয়া ডিজাইনটো বহুত ধুনীয়াকে গোটেইখিনি ফিক্স নহয় মুভমেন্ট কৰিব পাৰি এক্সট্ৰাকে কৰা বনাব লাগিব তেনেকে ৰেডিমেড নাপায় এনেকুৱা আৰু গ্লাছখনো এইটো মোৰ নিজৰ আৰু লাইট লগাই ললে ভাল হয় আৰু এনেকুৱা আৰু এইপিনে আছে এইপিনে মোৰ বাথৰুম বাথৰুম আৰু কি দেখাবা বাথৰুমতো গ্ৰে দেই বাথৰুমৰো টাইলছ তাৰ পিছত হেৰি ইন্টেৰিয়াৰ চব ফেনখনো গ্ৰে লগাইছে বাথৰুম বাল্টিঙো গ্ৰে গোটেই কালাৰ মিলাইছে তাৰমানে ইন্টেৰিয়াৰ ভালকে কৰিছে মানে এইখন এই টাৱেল এখন আনি থবি গ্ৰে খালি গামোচাখন হোৱাইট গামোচাখন হোৱাইট বাকি চব গ্ৰে অসমীয়া মানুহ ঘৰত আৰু এয়া গামোচা লাগিবই আৰু এয়া চাওক কি ধুনীয়া বনাইছে এয়াতো গ্লাছ চাছ দি দিছে এনেকে বঢ়িয়া ইন্টেৰিয়ৰ ডিজাইনাৰ নালাগে নিজে ডিজাইনাৰ দৰ্শনা কাবাক লাগিলে মাতিব ইয়াৰ পিছত আপোনালোকক লৈ যাম ওপৰলৈ বাকি বাহিৰৰ বহুত এলেকা গোটেইখিনি কি কেনেকে কৰি আছে সকলো দেখাম কিন্তু তাৰ আগত মেইন জেগা তো এইটো হৈছে হেতু জেগা যিটো এটা ঘৰত নোহোৱাকে নহয় কিচেন তো কিচেন খানা ৰেডি এতিয়া আমি ভাত খাম কোনে বনাইছে চাও এইটো চিকেন পোলাও বা এয়া হৈছে আমাৰ মাইনাজনীৰ ছোৱালীজনীৰ শাহু মা মানে মা যি কথা আমি কৈ থাকো আজি ভিডিঅ' আৰম্ভণিতে কৈছো আজি কোনে বনাইছে বৰমা আপুনি বনাইছেনে এয়া দেখিছে ইমান ধুনীয়াকে বনাইছে মোৰ কাৰণে আৰু চিকেন বনাইছে চাহত একদম হেল্পাৰ বোলে দেখুৱাম আপোনালোক আমাৰ খানা কি আছে কেনেকে কিন্তু তাৰে আগত বৰমা একদম দৌৰি আছে মই ধৰিবই পৰা নাই দৌৰি লাগিছে বহুত দেৰি হৈ গ'ল উপায় নাই আজি ভাত খাওঁলা আৰু আলহী আছিলে মানে বেলেগ তো কেনেকুৱা লাগিছে নতুন বোৱাৰী কেনেকুৱা লাগিছে বোৱাৰী পুৰণাই বহুত ভাল লাগিছে ন ঘৰখনত ছোৱালী আহি গৈছে মানে তাই কি মই আগতেও কৈছো খোলা একদম খোলা তাই সেইকাৰণে ভাল পাওঁ মই কামৰ লগত কথা নাই কিন্তু বহুত খোলা তাই সেইটোৱে আমি কৈছো আৰম্ভণি যে আপোনালোকে যে কমেণ্ট কৰি থাকে এনে আচলতে বেলেগ ধৰণৰ সম্পৰ্ক কমপ্লেইন কামবিলাক কৰোঁতে ইমান তাড়াতাড়ি কৰে নহয় তাড়াতাড়ি গাখীৰে পৰে চাহে পৰে
কিন্তু তথাপিও গালি নাপাৰে দেই হাঁহি থাকে মানুহজনী মই আচৰিত হৈ যাওঁ ইমান শান্ত ইমান হাঁহি থাকে হেৰি কৰে ইমান মিলি চলে এনেকুৱা শাহুমা পাবৰ কাৰণে কিন্তু ভাগ্য লাগিব শাহুমা নহয় মা বুলি ক'ব লাগে মা মায়ে মই আৰু তাইক মানে ছোৱালী বুলি নাভাবো কিন্তু মোৰ যেন তিনিটা ল'ৰাই তিনিটা ল'ৰা তাই যেনেকে ইমান ল'ৰাৰ নিচিনা কৰি ঘূৰি ফুৰে ন সেইকাৰণে তিনিটা ল'ৰা সেয়া তিনিটা ল'ৰাই দেখিছে কেনেকুৱা ভাগ্য লাগিব পটাপট মই আপোনালোকক পটাপট আইটেম দেখাওঁ পোলাও ভাত শাক ভাজি এইটো হ'ল ফুলকবি আলু ভাজি এইটো মাছ এইটো হৈছে চিকেন এইটো দালি এইটো চালাড ঢেৰ আইটেম মই যে কৈছিলো গোটেই এলেকাটো দেখাম বুলি গোটেইখিনি ওপৰত লৈ যাম বহুত ডাঙৰ গম পাইছে আপোনালোকে ওপৰত লৈ যাম ওপৰত তো এইবাৰ ওপৰত যাওঁ চলো তো এনেকে দৰ্জা আছে দৰ্জা এখন সেইপিনে দিও আছে খুলিব পাৰি এইপিনেও আছে মস্ত জাপি এটা এয়া চাওঁ ইমান ধুনীয়া জাপি আৰু এইপিনে এনেকুৱা বা ইমান কিতাপ এইবোৰ তাৰমানে যোনটো আমাৰ কিতাপৰ আলমাৰি সেইটো মানে ৰং কৰিবৰ কাৰণে দোকানত দিছো তো কিতাপবোৰ এনেকে থৈ দিছো কালি মানে আলমাৰিটো আহিলে আকৌ চিজিল কৰিব লাগিব তো সেকেন্ড ফ্লোৰ আহি পালো ৰাইজ সেয়া বাহিৰৰ দৃশ্য ভিতৰৰ পৰা দেখাই দিছো গুৱাহাটীত থাকি সেউজীয়া দেখা পায় চাৰিওপিনে ইয়াতকে আৰু কি লাগে সেইটো আমাৰ এইটো এটা পাৰ্ট দুটা পাৰ্ট এইটো এটা পাৰ্ট সেকেন্ড ফ্লোৰ এইটো ভাড়াত দিয়া আছে এইটো সব ভাড়া দুটা পাৰ্ট এইটো ভাড়া এইবাৰ আমি যাওঁ ওপৰলে সব ফ্যামিলি থাকে অসমীয়া মানুহ বুলি পৰিচয় চাওঁ কলাহাৰৰ কাৰণে তইতো নবনাও মায়ে বনাব কলাহাৰৰ কাৰণে থৈ দিছে এনেকৈ কলাখাৰ আৰু এয়া ধুনা দিয়াৰ কাৰণে নাৰিকলৰ বাকলি অসমীয়া মানুহৰ পৰিচয় ইয়াতে আৰু এনেকুৱা ধাৰি আছে ধাৰা মানে আমাৰ ঘৰত কি গছ লাগিব আম কঁঠাল তামোল পাণ কৰ্দৈ জলপাই চব আছে নাৰিকল তাৰপিছত নিম মানে কল গছো আছে চব আছে ইয়াৰ পৰা দেখা পাইছা সব আমাৰ গছ এইবিলাক সব তহঁতৰ সব আমাৰ তামোল লাগি আছে তামোল বেচিব পাৰো তামোল বেচো আমি চুৰ কৰিব নিদিও বহুত তামোল আমাৰ কোনো নাখায় তামোল চাই থকা কোনোবাই আহি সেইপিনে দি তামোল লৈ যাব দেই তামোল খোৱা মানুহ নাই মই অকমান খাওঁ মাহঁতে নাখায় তো ইয়াৰ পৰা ধুনীয়াকে তেজপাতৰ গছো আছে আৰু এয়া আছে চাদৰ ওপৰৰ দৃশ্য আমি এইপিনে দি আহিছো এইখিনি চাদখন মানে আমি এতিয়া এইখিনি আমাৰ গছ নহয় একচুয়ালি ভাড়া ঘৰৰ মানুহখিনি অকমান লগাইছে কিন্তু এইবিলাক সব উঠাই সাফা কৰি ভালকে অকমান কৰিম চাদখন এতিয়া মানে নতুন বছৰত প্ল্যানিং চলি আছে লাইট চাইট অকমান লগাই ভালকে যেটো ৰিলস বনাব পাৰো ইনষ্টাগ্ৰামত ইমান জায়গা আছে বা কন্টেন্ট ক্ৰিয়েচন মানে ডিজিটাল ক্ৰিয়েটৰৰ কাৰণে বহুত স্পেস আমাক যিমান জায়গা হলেও নাতে আছে ভিডিও বনাবৰ কাৰণে লাগে সেইকাৰণে অকমান ইয়াতে মানে কিবা বনাই লম সাফা কৰিব লাগিব তাৰমানে আমাৰ যিজন দাদাই কৰে দাদাজন এতিয়া নাই বৰ্তমান তেওঁ আহিলে গোটেইবোৰ সাফা কৰি ভালকে অকমান বনাম আৰু সেই অট্টালিকাবিলাক দেখা পাই হে গুৱাহাটী বুলি গম পায় নহলেতো কিমান ধুনীয়া গুৱাহাটী বুলি গমেই নাপাব আমাৰ গাঁৱৰ পৰিৱেশ এটা আছে ন ঘৰত নিচিনা একদম চোতালখনো ডাঙৰ অকমান ৰে মোৰো বেলকনি দিৱালী লাইট আছে দিৱালী লাইট সঁচাকে দিৱালী মই মানে হুলস্থুল আৰু দিৱালী লাইট লাগিব এইবোৰ খুলাই নাই হুলস্থুল কৰি এবাৰ বুৱাৰী আহিছে মিস্ত্ৰীক ফোন কৰি নিজে লগাইছো বুৱাৰীৰ কথা নুশুনিলে হ'ব দেউতা কৈছে দেউতা এবাৰ দিৱালী অকমান ধামাকা বলিব লাইট সেট লগাম দেউতাই কৈছে ঠিকে আছে তোমালোকে যি কৰা তোমালোকৰ সুখতে আমাৰ সুখ বোলে দেখিছে এয়াহে আহিলো আমি মানে তললে আহি বাহিৰত আহি একদম সন্মুখতে এটা ৰুম পায় আৰু হেতু হৈছে এইটো ৰুম এনে আৰু মই ইয়াতে বহি কামবোৰ কৰো আৰু এডিট কৰো ষ্টুডিও আমাৰ মেডামৰ ষ্টুডিও বনাইছে এটো ইমান ধুনিয়াকে বনাই দিছে সৰুকে এটো মোৰ কাৰণে হসাকে দিও বহুত সাপোৰ্টিভ হয় দে এই ক্ষেত্ৰত কিমান ধুনিয়াকে মানে কৰি দিছে তাই কাৰণে এটা ভিডিও বনোৱাৰ কাৰণে মানে আমাৰ ব্ৰেন্ড সেন্ডৰ কাম থাকে বহুত প্ৰমোশনৰ কাম থাকে তাৰে কাৰণে একদম নইজ নোহোৱা মানে কোনো মানে হাই হাল্লা নোহোৱা ৰুম এটা বা ভাল বেকগ্ৰাউণ্ডৰ ৰুম এটা লাগে ঘৰটো মানুহ জানো আহি থাকে ঘৰত আলহী থাকে বা কিবা কিবি কথা বলা চলি থাকে তাৰ কাৰণে এক্সট্ৰাকে ষ্টুডিও ৰুম এটা বনাই দিছে কি ইয়াতকে ভাল লগা সাপোৰ্টিভ আৰু তলত গ্ৰাছ লগাইছো বিয়া হোৱা ঘৰখন তাকে বহুত সাপোৰ্টিভ হয় ঘৰখন আৰু সেইটো কাৰণে এইখিনি পাৰিছো বাৰু মোৰ মনৰ আশাখিনি বিয়াৰ পিছত যেটো কৰিম বুলি ভাবিছিলো সেইখিনি কৰিব পাৰিছো এতিয়া জ্বলনে वाला জ্বলতে ৰহো এতিয়া বহুতে নাপায় যে কিছু মানে সেই কাৰণে বিয়াৰ পিছত এনেকে চলি
কিন্তু নাই কিছুমানে পায় তেনেকে মৰম দিব লাগিব মৰম দিছে আৰু তেনেকে তাইও পাইছে সেই তেনেকুৱা ছোৱালীৰ নিচিনা কাষতে মানুহগৰাকী কাষতে আকৌ মেইন মানুহজনৰ অফিচ একেলগে লৈছে দুইটাই মানে মোক চাই থাকিব পাৰিব তেতিয়া বেলেগৰ খেয়াল নাহিব মনত আৰু তাৰ গোটেইখিনি কম্পিউটাৰতে কাম যিহেতু অনলাইন তো ইয়াতে কৰে এইখন হৈছে ডিৰ ৱৰ্ক ষ্টেচন ইয়াতে কাম চলে লগতে গানো শুনে স্পিকাৰ গৰম লাগিলে কুলাৰটো অন কৰি লয় ইয়াতে মানুহ আহিলে বহে কামৰ ক্ষেত্ৰত মানুহ আহিলে কথা পাতে সেই তেনেকুৱা ধৰণৰ আৰু চিষ্টেমো আছে ইয়াতে পানী খোৱা চিষ্টেমো কৰি লৈছে অকল পানী খুৱাইতো নাই ইয়াতে লাইক ইণ্ডাকশ্যন এটা আনি চাহ কফিৰো ব্যৱস্থা কৰিম সঁচাকেই কৰিম ইনভাৰ্টাৰটো এইখিনিতে থৈছো ভাল লাগিব আপোনালোকক থাকি গৈছিলে দেখাব বাহিৰতে ঘৰটোৰ সন্মুখতে এইখিনি অফিচৰ জেগাখিনি আমি যে ওলালো আৰু এইটোতো মেইন ঘৰটো ঘৰৰ সন্মুখতে এয়া হৈছে নামঘৰটো বিৰাট ডাঙৰকে বহুত ধুনীয়াকে নামঘৰটো মানে বনাই ৰাখিছে ঘৰৰ সন্মুখতে গাড়ী ক'ত আছে 26 লাখ টকীয়া গাড়ী নাই ইয়াতে নাই ইয়াতে 26 লাখ টকীয়া নাই এইবোৰ ভাড়া ঘৰৰ গাড়ী নেকি আমাৰ মানে এইবোৰ গেৰেজবোৰ বনোৱা হোৱা নাই টটেলি এনেকে আমাৰ 26 লাখ টকীয়াখন এইখন তাতে আমাৰো আছে এইখন সৰুখন আমাৰ ফাৰ্ষ্টখন আমাৰ আৰু এইখন আমাৰ 26 লাখ টকীয়াখন এয়া চাওক দেখাই দিছো আপোনালোকক ৰ'ব এইয়া চাওক দেখাই দিছো 26 লাখ টকীয়া গাড়ীখন যাক লৈ ইমান হাহাকাৰ কন্ট্ৰভাৰ্সি কমেন্ট ভাইৰেল গাড়ী কন্ট্ৰল খোৱা গাড়ী এখন মেইন মানুহজন দেখুৱাই নাই মানুহগৰাকীৰ মানুহজন এয়া হৈছে দিৱস দি দৰ্শনাৰ হাজবেণ্ড আৰু এই আগতে যেতিয়া লগ পাইছিলোঁ বিয়াৰ আগত একদম কমকৈ কথা কোৱা ল'ৰাজন আজিকালি অলপ বেলেগ ধৰণৰ কণ্টেণ্ট দি থাকে মানে বেলেগ ডাইলগ ভিডিঅ'ত আহিলি তো ভিডিঅ'ত বেলেগ ধৰণৰ ডাইলগ এইটো কেনেকৈ শিকালি মানে সেয়া আৰু মানে নকয় তুমি গাইছা নকয় এটাই ক'ব পুৰা মানে আৰু হিলি যায় মানে তো আমি যে তাৰিফ কৰি আছিলো বিৰাট সাপোৰ্টিভ হাজবেণ্ড মোৰ হাজবেণ্ড কম ফ্ৰেণ্ড বেছি ইহঁতৰ এনেও ৰিলেশ্যনটো আগতে ফ্ৰেণ্ডশ্বিপ আছিল তাৰে পিছত মানে এংগেজমেণ্ট হ'ল আৰু সেইকাৰণে মই বিৰাট সেনেকৈ আগবাঢ়িলে বিয়া পাতি কেনে লাগিছে ভালে লাগিছে সাদিকা লাড্ডু খাই পস্তাইছে নে পস্তোৱা নাই পস্তোৱা ভাবিছে কিন্তু একবাৰ ওচৰত আছে কাৰণে এইটো কৈছো নহয় গাছি একো পস্তোৱা নাই পস্তাইছো যদি অকল মই পস্তাইছো দিব আজি দেখিছে এই মাও আছে পিছপিনে খাটি নাই মানে ডাইৰেক্ট নাই গাইজ ময়ো পস্তোৱা নাই মই সাদিকা লাড্ডু খাই বিৰাট সঁচাকে ভাল লাগিছে বহুত হেপী বিয়াৰ পিছত বাৰু কিছুমান চেঞ্জেছ আহে বাৰু এইটোতো আমি আকোৱালি ল'বই লাগিব বাট বিয়াৰ পিছত বহুত বেছি ভাল লাগিছে আৰু তোমাৰ ঠিক আছে ওকে ঠিকে আছে নে মজাকে আছা আগতে বছৰত এবাৰ ফুৰিব গৈছিল টুৰ এতিয়া মই ইয়াৰ পৰা এইটো বছৰ 4বাৰ টুৰ হ'ল মানে 4টা টুৰ কৰিলে তো ক'ত কি সাদিকা লাড্ডু খাই পস্তাইছে ফূৰ্তি কৰি আছে এনজয় কৰি আছে ওকে সো এইটো ভিডিঅ' ইয়াতে শেষ কৰিম আমি একদম ধামাকা ব্লগ হৈ গৈছে আপোনালোকে বহুত দীঘলীয়াও হ'ল হোম টুৰ প্লাছ কিবা কিবি হৈ গ'ল আৰু হোম টুৰ প্লাছ ফেমিলি ব্লগ হৈ গ'ল তো আপোনালোকে কেনেকুৱা পাইছে জনাব আজি মানে মোৰ ভণ্টি হিচাপে নহয় কণ্টেণ্ট ক্ৰিয়েটাৰ হিচাপে ইউটিউবাৰ হিচাপে দেখুৱাইছোঁ গোটেইখিনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা গ্লেম গাৰ্ল দৰ্শনা চাব ছাবস্ক্ৰাইব কৰিব মৰম দিব আৰু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব তাইৰো মোৰো তো আজিলৈ তেন্তে বাই